কি কৰি আছা মই বাহিৰত লাগি আৰু পানী গিলাচ দিবিচোন মোক বেয়া বেয়া লাগছে বা কি গৰম লাগছে মোৰ পৰীক্ষা আজি কি আছে মেথছ আছে কি না হ'ল পিছে ভালে আছে সহজ নে টান সহজে তে গাঁওখনে ভাবি আছে কিন্তু পাছ কৰিব লাগিব বুলি কি কৰিবি মোৰ মতে ভালে হ'ব মতে নহয় ভাল কৰিব লাগিব এয়া গ'লো কৰিব তাই খবৰ কেনে ভালে কিবা কৈছে নেকি মোৰ কথা দি থাকে আৰু হেৰি তাই ক'ত আছে তাই ঘৰতে যাওঁছে হা মানে হেৰি কবি আহা বুলি গাৰ্লফ্ৰেণ্ডটো কিয় লাইন মাৰি আছে তুমি গাৰ্লফ্ৰেণ্ড মই এটা দেখোন ভালে পাই আছে ভাল পালি মোৰ ইচ্ছা মই দুটা লাইন মাৰা তিনিটা লাইন মাৰা তোৰ ইচ্ছামতে লাইন মাৰিলি নহ'ব তোৰ ছোৱালীৰ জীৱন ধ্বংস কৰাটো ইমান সহজ কথা নহয় হয় নেকি পিঠি বহল হৈ যাব চলি পিঠি বহল মোক লাইন মাৰি থাকা তই মোক পিঠি বহল কৰিব পাৰিবি দম আছে এটা লাইন মাৰি আছে দেখোন তোক কাটি উঠি মই মোৰ ইচ্ছা মই ফোনটো থৈ লৈ তাৰপিছত কথা পাত গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি দম নিদিয়া চিনি পোৱা নাপোৱা এইবিলাক কথা কৈ লাভ নাই তই ফোনটো কাট তাৰপিছত মোৰ ইচ্ছা কোন তই মই লাইন মাৰিম মই এটা লাইন মাৰো কথা কৈ লাভ নাই কি বহল মাৰিব আহিছে মোক আজি মাৰিব আহিছা চালা তিনটা চারটা ছোৱালী ভাল পাবা হা এনেকুৱা দম আজিকাল আৰু কাপোৰ দিল হে এনেকুৱা দম তই এইবিলাক কথাত যেতিয়া আহিবা মোক এনেকুৱা দম দে তোক চাবি কি কৰো মই এনেকুৱা কথাত মই আৰু নৰখাবি জান দি দিম তোৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে মোৰ তোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে দম দিবা মই অৱস্থা কি ইয়াৰ কোনে মাৰিলা তো মোক ৰঞ্জিত আছে ৰঞ্জিত আছে তোক যে আৰু নামাৰিলে কিহৰ কাৰণে মাৰ খাইছা তই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত সিয়া লাইন আছিল মই ক'লো তাক লাভত ভালকে কৈছো মাৰা মাৰি লগা নাই মোৰ কিয় মাৰিলা পিছে তাক মই ৱাৰ্ণিং দিওঁতে মোক মাৰিলা মই হ'লে তাক দম দিছো তোক মই চাই ল'ম একবাৰ পিঠি বহল কৰি দিম বুলি কৈছো তই আৰু যি মাৰ নাখালি তহঁতে মোক সহায় কৰিব লাগিব কি সহায় কৰিব লাগে ইয়াক পিটবা লাগে মই একেলাই নহওঁ না সেইকাৰণে তই কি কৰিব লাগি মোৰ চাই পিছে এটা মোৰ নিজৰ গাৰ্লফ্ৰেণ্ডক যদি লাইন মাৰি থাকে মোৰ তোৰ গাৰ্লফ্ৰেণ্ড কেইটা দম নেদি কি কৰিম মোৰ বেয়া মাৰছি মোৰ এইবিলাক প্ৰায় ভিজিছি হস্পিটেলতো যাব লাগিব তই আৰু মাৰিব তই কিয় ধ লাগি লৈছে আগতে পেটত বেছিকে গুচিছে চেণ্ডাল ছিঙিল নেকি চিং চব চিংছি মোৰ ভাল দিছি লৈ যাওঁ আৰু যি মান নাখালি তই মোৰ শিয়াল আনি দেখিছ ঘৰ ভাল হ'ব আহিছে সেইটো বোলে সেই অলপ কিবা কথা আছে পাতিলো প্ৰতিটো প্ৰব্লেমটো দিয়ে মোৰ লগত যেনেকে ফেব্ৰিক বেটি থকা কিহৰ কাৰণে কিবা কৰিব গুচে নেকি কাজিয়া লগা লাগিম দে
প্ৰতি কৈ আছিলো মোৰ লগত ফেপেৰি নিপিটিবি তই এটা কথা বাৰে প্ৰতি নুশুনিলি মোৰ লগত ফেপেৰি পিটাৰ জুতি এইটোৱে এতিয়া তই পা হেল্ল' গাইজ আমাৰ এই ভিডিঅ'টো বনাওঁতে একশ্যনখিনি বহুত কষ্ট হৈছে আপোনালোকে আমাৰ কাৰণে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব